Meninilihin penkato ko yung mata isip Mirta Kemido. Mirta Kemido la person henlo El Fresco The Talent Show Season 2 nan propjin kam klang dapu. Asin nang litumta labang solong cepati dun jining hang urute bang ikha rapet nang cepati dun. For more information, you can contact at the number given on screen, or you can also visit Card News office at office hours. গুৱাহাটী কলাক্ষেত্ৰত আন্তৰ্জাতিক মেডামেফি উলমালহেৰে সম্পন্ন সন্মানীয় অতিথি হিচাপে যোগদান কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। এটা বন্তি জ্বলাই ফুৰালুং পূজাৰে শুভাৰম্ভ কৰি আজি উলমালহেৰে ডিফু আৰু বুকাজান ৰোড চানচেং প্ৰাংগণত সম্পন্ন কৰিলে মেডামেফি। অহাকালি কাৰ্বি নৱবৰ্ষৰ উপলক্ষে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ শুভেচ্ছা সদৌ কাৰ্বি আংলংবাসীলৈ। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে প্ৰথমে কাৰ্ট নিউজ চেনেলৰ সমূহ দৰ্শকসকললৈ কাৰ্বি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো। এতিয়া আহিছো প্ৰথমটো খবৰলৈ। জাকজমকতাৰে উদযাপন গুৱাহাটী কলাক্ষেত্ৰত আন্তৰ্জাতিক মেডামেফি কেন্দ্ৰীয়ভাৱে উদযাপন কৰা আজি এই পবিত্ৰ মেডামেফি অনুষ্ঠানলৈ অন্যান্য অতিথিসকলৰ লগতে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য সদস্য তুলিৰাম ৰংহাঙে সন্মানীয় অতিথি হিচাপে যোগদান কৰে। মেডামেফিত দেৱতাসকলৰ লগতে আহোমসকলৰ পূৰ্বপুৰুষ চাওলুং চুকাফাৰ নামত সন্মানীয় অতিথি হিচাপে যোগদান কৰা কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও পৰম্পৰাগতভাৱে পূজাৰ নৈবেদ্য অৰ্পণ কৰে। এইদৰে কলাক্ষেত্ৰত আন্তৰ্জাতিকভাৱে উদযাপিত মেডামেফিলৈ সন্মানীয় অতিথি হিচাপে নিমন্ত্ৰণ লাভ কৰা জিলাখনৰ মুখ্য কাৰ্যবাহী সদস্যসকলৰ ভিতৰত তুলিৰাম ৰংহাঙে হৈছে প্ৰথম মুখ্য কাৰ্যবাহী সদস্য। উল্লেখ্য, আন্তৰ্জাতিক মেডামেফি উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ৰাজ্যৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, বিটিচি মুখ্য হাগ্ৰামা মহিলাই সমূহ অসমবাসীলৈ জনাইছে আন্তৰিক শুভকামনা। মেডামেফি উদযাপন অনুষ্ঠানত ৰাজ্যৰ মন্ত্ৰী পৰিমল শুক্ৰবাদ্য মুখ্য অতিথি হিচাপে যোগদান কৰে। জাসন ইংহিৰ ৰিপৰ্ট, কাট নিউজ। সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলঙৰ ডিফুতো টাই আহোমসকলৰ পৰম্পৰাগত মেডামেফি পূজা উলহ-মালহেৰে আজি সম্পন্ন হ'ল। আগদিনা সন্ধিয়া পৰম ব্ৰহ্মস্বৰূপ ফুৰালুঙৰ নামত ধৰ্মনলাস্থিত ৰনচাংচেঙত 101 গছি বন্তি জ্বলাই পবিত্ৰ তৰ্পণেৰে মাংগলিক বিধি সম্পন্ন হোৱাৰ পিছত আজি পুৱা ৰনচাংচেং প্ৰাংগণত সম্পন্ন কৰিলে মেডামেফি। খাওখাম, ঐলাং দিন, জানচাই হুং, ফাৰ্নুৰ লংডন, চিটনামচাম, মুটকুম টাইকুম, জাচিংফা আৰু চাউফিডাং আদি দেৱতাৰ ওচৰত একাগছি বন্তিৰে চাউল, কণী, সাজপানী অৰ্পণ কৰি মুলুং অৰ্থাৎ পূজাৰীয়ে বছৰটোৰ বাবে বিশ্ব তথা ঈশ্বৰৰ সন্তানৰূপী মানৱৰ মংগল প্ৰাৰ্থনা কৰি মেডামেফি পূজা সম্পন্ন কৰিলে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত থকা বসবাস কৰা আহোমসকলে ক্ৰমে জলাধিপতি, পৃথিৱী, দেৱগুৰু, স্বৰ্গাধিপতি দেৱতাসকলৰ লগতে আহোমৰ পূৰ্বপুৰুষসকলকো দেৱতা শাৰীতে বহুৱাই একেলগে মুলুঙে সমানে সমানে পূজাৰ নৈবেদ্য অৰ্পণ কৰাৰ নিয়ম। এই বিধি অসমৰ বহু জনগোষ্ঠীয় পৰম্পৰাৰ সৈতে মিল থকাটো লক্ষণীয়। পবিত্ৰ মেডামেফিলৈ শিশু মহিলাৰ পৰা যুৱক যুৱতী আৰু আদহীয়া পুৰুষ মহিলালৈকে নিজৰ পৰম্পৰাগত পোছাক পৰিধান কৰি আহি তেওঁলোকে নিজৰ পোছাক ঐতিহ্যকো অতি আধুনিকতাৰ ধামখুমীয়াটো মুঠেই হেৰাই যাব দিয়া নাই। বুকাজান এলেকাটো কেইবাঠাইত পবিত্ৰ মেডামেফি পূজা সম্পন্ন কৰা হয়। সেই একে মুনি তিৰোতা যুৱক যুৱতীসকলে পৰম্পৰা মুগা সাজ পৰিধান কৰি আহি পবিত্ৰ পূজাথলীলৈ আহি পূজাৰ প্ৰাংগণ হৈ পৰিছিল ঐতিহ্যময়। অহাকালি ফেব্ৰুৱাৰী অৰ্থাৎ থাংথাং মাহৰ প্ৰথম দিন
কাৰ্বি বৰ্ষ পঞ্জীৰ মতে নতুন বছৰ অহাকালিৰ পৰা হ'ব আৰম্ভ এই নৱবৰ্ষৰ উপলক্ষে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সমূহ কাৰ্বি আংলং জিলাবাসীলৈ কাট নিউজৰ যোগে জনাইছে নতুন বৰ্ষৰ শুভেচ্ছা খুদ কাৰ্বি আংলংবাসী ৰাজ্যৰ কৰ্মব্যস্ততাৰ মাজতে কাৰ্বি পুৰণি বছৰ শেষ হ'ল আজি হুক দুখ প্ৰাপ্তি অপ্ৰাপ্তি বাদ প্ৰতিবাদৰ মাজত পুৰণি বৰ্ষটি কেতিয়ানো শেষ হ'ল অথবা নতুননো কেনেকৈ কোনটো পাকত কাৰ্বিসকলৰ মাজত আহিল কোনেও বিশেষ খবৰ কৰা পৰিলক্ষিত হোৱা নাই যদিও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীয়ে সদৌ কাৰ্বি আংলংবাসীলৈ জনাইছে নৱবৰ্ষৰ প্ৰীতি আৰু উলক কাট চেনেল abiota kapanda koi penili karbiang lora tum panile junuri bangila poino penap ge thang iphai isilo lasi piningan ingkan karbiang lora te doan ing samjin pen mon sam do pen rengdok rengni ke dolong ji aphan laben karbiang lora kemang laben am thang jongjung pen chenglok kapre kemangan dame kapicun dia panili anama hirjumi hangsi tumpan suri kabdom kurang tu pajirsi nili kadawa panta karbiang lor panta churolo laban kabdom pajirilo উল্লেখ্য যে ইংৰাজী নতুন বৰ্ষটি আহিলে বিশ্বৰ লগতে দেশ তথা ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাবাসীয়ে যিমান উঠপথপ লগাই চাৰিফালে বোমা ফুটাই বনভোজৰ লগতে বাকৰি কলনী আদিত পাৰ্টি কৰি নৃত্য গীতৰে আনন্দ উল্লাস উদযাপন কৰে কিন্তু কাৰ্বি নতুন বৰ্ষ যে আহি আছে কাৰ্বিসকল নিজে ফূৰ্তি তামাছাৰ বাবে কোনো কাৰ্যসূচী লোৱা পৰিলক্ষিত হোৱা নাই প্ৰজাৰো খবৰ নাই ৰজা ঘৰৰো বিশেষ খবৰ নাই কিন্তু কাৰ্বি নৱবৰ্ষ যে আহিল হেয়া সঁচা জসন ইংহি ৰিপৰ্ট কাট নিউজ সময় হৈছে সমূহ বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एयाते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হ'ল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Aturkimi Academy, Rukasen, Amlapati, DFU 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like boys and girls hostel, audio visual teaching aid with projector, smart class, next education inter private limited, arts and dance classes, etc. Montessori classes will start from first week of January 2018. For admission details, please contact 03671 273084 or 7896 971592 or 8724068454 or 8472091283. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি
আমলখিৰ আচাৰ চিত্ৰনলা গাছ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে কাৰ্বি আংলং ২৬টা পৰিষদীয় সমষ্টিৰ তৰফৰ পৰা আগন্তুক ৪৪তম কাৰ্বি যুৱ মহোৎসৱ উপলক্ষে আজি লাংফেৰ পৰিষদীয় সমষ্টিৰ তৰফৰ পৰা লাংফেৰ পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি ৰামসিং টিমুঙৰ নেতৃত্বত দলৰ সমষ্টিটোৰ দলীয় কৰ্মীসকলে সাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে কাৰ্বি আংলং ২৬টা পৰিষদীয় সমষ্টিৰ পৰা আগন্তুক ৪৪তম কাৰ্বি যুৱ মহোৎসৱ উপলক্ষে আজি লাংফেৰ পৰিষদীয় সমষ্টিৰ তৰফৰ পৰা লাংফেৰ পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি ৰামসিং টিমুঙৰ নেতৃত্বত দলৰ সমষ্টিটোৰ দলীয় কৰ্মীসকলে সাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে পুৱা প্ৰায় ১১ বজাৰ পৰা আৰম্ভ হোৱা সাফাই কাৰ্যসূচীত ৭০ গৰাকী দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে সাংস্কৃতিক প্ৰেমী ৰাইজৰ এইদৰে যোৱা কেইবাদিনৰে পৰা কৰি অহা শ্ৰমদানৰ বাবে সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংচৰ কাম দ্ৰুত গতিৰে আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে আজি দিনজোৰা কাৰ্যসূচীৰে ডিফুৰ কৃষি আৱাসিক নামঘৰ সমিতিৰ উদ্যোগত উলহ মালহেৰে উদযাপিত হয় নামঘৰটিৰ ৩১তম প্ৰতিষ্ঠা দিৱস পুৱা ৮ বজাত ডিফুৰ কৃষি আৱাসিক নামঘৰ সমিতিৰ সভাপতি ৰজত বৰ্মনৰ দ্বাৰা প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে আৰু পতাকা উত্তোলন কৰি দিয়া চমু ভাষণত সভাপতিগৰাকীয়ে সমগ্ৰ বিশ্বৰ লগতে কাৰ্বি আংলং জিলা তথা সমগ্ৰ ডিফু চহৰবাসীৰ মাজত শান্তি আৰু মৈত্ৰীভাৱ গঢ়ি তোলাৰ লগতে সকলো ধৰণৰ অসুৱা অপ্ৰীতি দূৰ কৰাৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় উপসভাপতি বাণীকান্ত ৰায়ৰ দ্বাৰা স্মৃতি তৰ্পণ অনুষ্ঠানৰ পিছতে নামঘৰীয়া প্ৰবীণ বৰকটকী অনুসৰণ কৰি ভক্ত প্ৰাণসকলে চহৰৰ মাজেদি ভাগৱত ভ্ৰমণ কৰে ভাগৱত ভ্ৰমণৰ অন্তত নামঘৰত ভকত বৎস আৰু ধৰ্মপ্ৰাণসকলে নাম কীৰ্তন কৰি ভক্তিৰসত ডুব যায় উল্লেখ্য যে সন্ধিয়া ৫ বজাত সমিতিৰ উপদেষ্টা সূৰ্য কলিতাক অনুসৰণ কৰি ভক্তপ্ৰাণ ৰাইজে মিলি বন্তি প্ৰজ্বলনেৰে দিনজোৰা কাৰ্যসূচীৰ সফল সমাপ্তি কৰা হয় মঙ্গল প্ৰ ৰিপৰ্ট কাৰ্ড নিউজ আজি দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে হাওৰাঘাটৰ ঐতিহাসিক বৰবিল গাঁৱত সদৌ কাৰ্বি আংলং জিলা কোচ ৰাজবংশী সন্মিলনী উদ্যোগত আৰু বৰবিল গাঁও শাখাৰ অতিথ্যত মহাবীৰ চিলাৰায় ৫০৮ সংখ্যক জন্মদিৱসটি উদযাপন কৰা হয় পতাকা উত্তোলন স্মৃতি তৰ্পণ সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিয়লি অনুষ্ঠিত হয় মুকলি সভা সভাত আজিৰ তাৰিখতো বীৰ চিলাৰায়ৰ প্ৰাসংগিকতাৰ ওপৰত তত্ত্বগধুৰ মন্তব্য আগবঢ়ায় সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি ৰঘুৰঞ্জন বেপাৰীয়ে আমি বিচাৰি আছো আন্তৰিকতাৰ সৈতে যে ছটা জনগোষ্ঠীক জনজাতিকৰণ একেলগে হওক কিন্তু সঁচাই কিছু কিছু জনগোষ্ঠীয়ে দাবী কৰিছে যে আমি ক্ৰাইটেৰিয়া পূৰণ কৰিছে কিন্তু চৰকাৰে এই ক্ষেত্ৰত ঐক্যমত হোৱা নাই আৰু মানিও লোৱা নাই এইটো এটা চক্ৰান্ত হ'ব পাৰে গতিকে আমি বিচাৰিছো যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হওক কিন্তু কোচ ৰাজবংশী জনজাতিকৰণটো হৈ যাওক কাৰণ যেহেতু আমাৰ ক্ৰাইটেৰিয়া প্ৰমাণিত হৈছে আৰু ১৯৯৬ চনত আমি জনজাতিকৰণ পাই গৈছিলোঁ এবছৰৰ কাৰণে হয় 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 আৰু কিমান ৰখিম এটা আন্দোলন এটা ইস্যু লৈ ইমান সময় দীৰ্ঘ সময় আন্দোলন কৰাৰ ইতিহাস ভাৰতবৰ্ষত আছে নেকি আজি গুজ্জৰবিলাকক কিয় দিয়া হয় গুজ্জৰবিলাকক কিয় সমীহ কৰা হয় কিয় কৰা হয় তেখেতসকলে আন্দোলনটো কিন্তু তেনেকুৱা এটা পৰ্যায়ত লৈ যাব পাৰিছে তো চৰকাৰে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ভাবিছে নেকি যে অসমৰ ৰাজবংশীবিলাক আৰু ৫০ বছৰ আন্দোলন কৰি থাকক আনলিমিটেড পিৰিয়ডৰ কাৰণে এইটো সময় নহয় গতিকে আমি ভাবিছো ইয়াৰ এটা মানে তেওঁ লগতে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ প্ৰসংগক সুদীৰ্ঘ দিনে চৰকাৰী পক্ষই চলাই অহা বঞ্চনা আৰু ষড়যন্ত্ৰৰ ক্ষুৰধাৰ সমালোচনা কৰি কয় যে ৬ জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা লাভ কৰক তাত ক'ব লগা একো নাই কিন্তু যেহেতু কোচ ৰাজবংশীসকলৰ জনজাতিৰ মৰ্যাদা লাভৰ সম্পূৰ্ণ হৈ আছে তেনেস্থলত কোচ ৰাজবংশীসকলক অনতি পলমে জনজাতিৰ মৰ্যাদা লাভ কৰিব লাগে আনহাতে এই সভাতে কাৰ্বি আংলং জিলা সমিতিৰ মুখপাত্ৰ শুক্লধ্বজ উন্মোচক কৰা হয় গৌতম চন্দাৰ ৰিপৰ্ট কাৰ্ড নিউজ
ফুলনিত ভয়াবহ পথ দুৰ্ঘটনা উত্তৰ বৰবিল আৰক্ষী থানাৰ অন্তৰ্গত ফুলনি ৰাজচক্ৰৰ কাৰ্যালয়ৰ সমীপত সংঘটিত এই ভয়াবহ দুৰ্ঘটনা জানিব পৰা মতে AS09 B1665 নম্বৰৰ Hyundai গাড়ীখন SK গগৈ নিজে চলাই কাৰ্যালয়লৈ আহি আছিল জানিব পৰা মতে AS09 B1665 নম্বৰৰ Hyundai গাড়ীখন SK গগৈ নিজে চলাই কাৰ্যালয়লৈ আহি আছিল কাৰ্যালয়লৈ আহি থকা অৱস্থাত পিছে অহা এখন অচিনাক্ত গাড়ী এখনে গগৈ গাড়ী পিছফালৰ পৰা খুন্দিয়াই দিয়াত হুণ্ডাইখন পথৰ তললৈ ছিটিকি পৰে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন গন্তুলাই ভয়ত লগে লগে পলাই পত্তং দিয়ে সেই স্থানৰ পৰা আহত লোকজনক ততাতৈয়াকৈ প্ৰত্যক্ষদৰ্শীসকলে মিলি ওচৰৰে ফুলনি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে স্পেচিয়েল ৰিপৰ্ট কাপ নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো ধন্যবাদ